Hello everyone, how are you? I hope you are fit and fine. Today I have come to you again. So বহুত দিন মূৰত আপোনালোকৰ সন্মুখত আহিলো নতুন এটা লেসন লৈ। সো আজি এই লেসনটো খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সো আপোনালোকে খুব মনোযোগ সহকাৰে এই ভিডিঅটো চাব বুলি আশা কৰিছো। সো আজি এই ভিডিঅটোত অনা হৈছে যে আৰ্টিকল লৈ আৰ্টিকল কেইটা আৰু কি আৰু ই ক'ত ব্যৱহাৰ হয় এই সম্পৰ্কে সম্পূৰ্ণ এই ভিডিঅটোত থাকিব। সো আৰ্টিকল প্ৰথমতে আৰ্টিকল মানে প্ৰবন্ধ বা অনুচ্ছেদ। ইয়াৰ বহুতো অৰ্থ আছে। অসমীয়াত বহুতো অৰ্থ ওলাই আৰ্টিকল মানে প্ৰবন্ধ অনুচ্ছেদ আৰু বহুতো দফা মানে বহুতো অৰ্থ ওলাই। সো আৰ্টিকল আমি বেসিক্যালি আৰ্টিকল হৈছে আপোনাৰ দুটা। এটা হৈছে ডেফিনিট আৰ্টিকল and 2 নম্বৰটো হৈছে ইনডেফিনিট আৰ্টিকল। ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকল। ডেফিনিট মানে হৈছে নিৰ্দিষ্ট বুজায় আৰু নিৰ্দিষ্টক বুজায়। কোনো কিছু বস্তুক মানুহক জাগা মানে নিৰ্দিষ্ট কৰি বুজোৱা। যদি কোনো বস্তুক নিৰ্দিষ্ট কৰি বুজোৱা হয় তেতিয়াহ'লে ডেফিনিট আৰ্টিকল ব্যৱহাৰ কৰা হয়। আৰু ইনডেফিনিট মানে অনিৰ্দিষ্ট। ইয়াত কোনো নিৰ্দিষ্ট ধৰণৰ কোনো বস্তু নাই, অনিৰ্দিষ্টক বুজোৱা হয়। তো ডেফিনিট আৰ্টিকল হৈছে এটা দা আৰু ইনডেফিনিট আৰ্টিকল হৈছে দুটা এন দুটা। ডেফিনিট আৰ্টিকল হৈছে দা আৰু ইনডেফিনিট আৰ্টিকল হৈছে এন। সো ফাৰ্ষ্ট অফ অল আমি আলোচনা কৰিম ইনডেফিনিট আৰ্টিকল লৈ। ইনডেফিনিট আৰ্টিকল লৈ আমি আলোচনা কৰিম অনিৰ্দিষ্ট আৰ্টিকল। এটো লৈ আমি ফাৰ্ষ্ট আলোচনা কৰিম। সো আপোনালোকে চাব। সো আপোনালোকে হয়তো গম পাইছে যে আৰ্টিকল দুটা ডেফিনিট আৰু ইনডেফিনিট। এতিয়া আমি ইনডেফিনিট আৰ্টিকল 2 নম্বৰটোৰ আলোচনা কৰিম। আৰু এন ক'ত ব্যৱহাৰ হ'ব, কেনেদৰে ব্যৱহাৰ হ'ব, আজি এইটো আলোচনা কৰিম। সো মানে আমি সকলোৱে গম পাওঁ যে ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত মানে এন ব্যৱহাৰ হয় আৰু কনসনেন্টে আৰম্ভ হোৱা শব্দৰ আগত এ ব্যৱহাৰ হয়। এইটো একেবাৰে টোটেলি এটা 100% ভুল কথা। এইটো একেবাৰে ভুল কথা। কিয়? কাৰণ হৈছে এনেকুৱা নহয়, বহুতো ক্ষেত্ৰত মানে শব্দৰ আগত কনসনেন্ট ব্যৱহাৰ হ'ব তেতিয়াও সি মানে তাত এন ব্যৱহাৰ হ'ব কাৰ্য অনুযায়ী। সো এতিয়া আলোচনা কৰিম আমি ভাৱেলেৰে উচ্চাৰণ হোৱা শব্দৰ আগত এন ব্যৱহাৰ হ'ব আৰু কনসনেন্টেৰে উচ্চাৰণ হোৱা শব্দৰ আগত এ বহিব। এইটোহে মেইন কথা। মই আপোনালোকক বুজাই দি আছোঁ। ইউনিভাৰ্চিটি ইয়াৰ আগত এ হ'ব নে এন হ'ব? ইয়াৰ আগত এ হ'ব। কাৰণ ইউনিভাৰ্চিটি ইয়াত ইউ আছে, এইটো আপোনালোকে ভাৱেল বুলি ক'ব যে এইটো ভাৱেল হয়। ই ভাৱেল 5টা এ ই আই ও ইউ ভাৱেল 5টা হয়। এই 5টা ভাৱেল যদি শব্দৰ আগত থাকে তেনেহ'লে এন বহে। এইটো আপোনালোকে জানে বা বহুতে জানে, কিন্তু এইটো টোটেলি এটা ভুল কথা। বুজি পাইছে? সো ইউটো ভাৱেল হয়, ইউটো কিন্তু ভাৱেল। ইয়াৰ উচ্চাৰণটো বেলেগ হৈছে। ইউৰ নিচিনা উচ্চাৰণ হৈছে ইউনিভাৰ্চিটি, ইউৰ নিচিনা উচ্চাৰণ হৈছে, সেইকাৰণে ইয়াৰ আগত এ বহিব। ঠিক আছে? তো ভাৱেলেৰে উচ্চাৰণ হোৱা শব্দৰ আগত মানে এন বহিব আৰু কনসনেন্টৰ দৰে উচ্চাৰণ হোৱা শব্দৰ আগত এ ব্যৱহাৰ হ'ব। ইউনিভাৰ্চিটি ইউ শব্দটো ইউৰ দৰেই হৈছে, সেইকাৰণে ইয়াৰ আগত এ বহিব। যদি ইউ শব্দটো দৰে হ'লেহেঁতেন, যেনেদৰে আমব্ৰেলা, ইয়াৰ আগত এন ব্যৱহাৰ হ'ব। আপোনালোকে সদায় মনত ৰাখিব, ইয়াত এটো এৰ দৰে উচ্চাৰণ হয় আৰু ইটো ইৰ দৰে উচ্চাৰণ হয়, আইটো আইৰ দৰে উচ্চাৰণ হয়, অটো অৰ দৰে উচ্চাৰণ হয়, ইউটো আৰ দৰে উচ্চাৰণ হয়। ঠিক আছে? এইটো এৰ দৰে উচ্চাৰণ হয়, এইটো ইৰ দৰে উচ্চাৰণ হ'ব। সো এতিয়া এই দুটাৰ অলপ কথা আছে। ও যদি মানে
অৰ নিচিনাই উচ্চাৰণ হয় যেনেদৰে অৰ নিচিনাই উচ্চাৰণ হয় তেনে অৰেঞ্জ অৰেঞ্জ ইয়াৰ আগত এ এন ব্যৱহাৰ হ'ব অটো যদি অৰ দৰে মানে অৰেঞ্জ মানে এনেকুৱা অৰেঞ্জত মানে অৰ দৰে উচ্চাৰণ হয় যেনেদৰে অৰেঞ্জ অ ফাৰ্ষ্টত অৰ দৰে উচ্চাৰণ হৈছে সেইকাৰণে ইয়াৰ আগত এ এন ব্যৱহাৰ হ'ব আৰু ইউটো যদি মানে আৰ দৰে উচ্চাৰণ হয় যেনেদৰে আমব্ৰেলা তেনেহ'লে ইয়াৰ আগত এ এন ব্যৱহাৰ হ'ব আৰু অটো যদি ওৱাৰ দৰে উচ্চাৰণ হয় ওৱান ঠিক আছে ওৱান রুপি নোট এ 1 রুপি নোট ওয়া ওটো ওয়ার দৰে উচ্চাৰণ হৈছে ওয়া সেইকাৰণে ইয়াৰ আগত এ ব্যৱহাৰ হৈছে আৰু ইউ যে আপোনালোকক ইয়াত দেখুৱাইছোঁ ইউৰ দৰে উচ্চাৰণ হ'লে এ বহে আৰু ইউ আৰ দৰে উচ্চাৰণ হ'লে এ এন বহে জাষ্ট এইটোৱে ইয়াৰ এই মানে অ আৰু ইউৰ মানে পাৰ্থক্যটো আৰু ইয়াত কোনো পাৰ্থক্য নাই আৰু অলপ কথা আছে আপোনালোকক জনাই দিম কিন্তু এইটো আপোনালোকৰ হয়তো ক্লিয়াৰ হৈছে যে অ যদি অৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এন হ'ব আৰু অ যদি ওৱাৰ দৰে উচ্চাৰণ হয় তেনেহ'লে মানে অটো যদি অৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এন হ'ব আৰু অটো যদি ওৱাৰ দৰে উচ্চাৰণ হয় যেনেদৰে ওৱান তেনেহ'লে এ ব্যৱহাৰ হ'ব ঠিক আছে এনেকুৱা এটা আপোনালোকে বুজাই দিয়া হৈছে যে এন অৰেঞ্জ অটো অৰ দৰে উচ্চাৰণ হৈছে আৰু অ যদি ওৱাৰ দৰে উচ্চাৰণ হয় যেনেদৰে ওৱান তেনেহ'লে এ হ'ব আৰু ইউটো যদি আৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এন হ'ব ইউটো যদি ইউৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এ ব্যৱহাৰ হ'ব ঠিক আছে সো এতিয়া আপোনালোকক নেক্সটটো বুজাই দিম এতিয়া আপোনালোকক বুজাম যে এব্ৰিভিয়েশ্যন সংক্ষিপ্ত মানে কিছুমান মানে ৱাৰ্ড মানে ধৰি লওক ডাঙৰ এটা মানে ৱাৰ্ড মিনিং আছে ইয়াৰ যেনেদৰে এম এল এ ইয়াত কিন্তু তিনিটা মানে মানে লেটাৰ আছে বৰ্ণ আছে কিন্তু এই তিনিটাৰ এটা নিৰ্দিষ্ট মানে এই তিনিটাৰ কিন্তু হেৰি আছে মানে এটা শব্দ আছে এম মেম্বাৰ এলতে লেজিসলেটিভ এতে এসেম্বলি মানে ইয়াৰ এটা শব্দ আছে ইয়াৰ এটা শব্দ আছে ইয়াৰ এটা শব্দ আছে লেটাৰ ইয়াৰ শব্দ আছে কিন্তু ইয়াৰ এটা কথা হ'ল যে এই শব্দটো আপোনালোকে যেটো প্ৰথম থাকিব যেনে এম এল এম ফাৰ্ষ্টত কিন্তু এ উচ্চাৰণটো কৰিছে এ ম এম ফাৰ্ষ্টত এ উচ্চাৰণটো হৈছে ইয়াৰ কাৰণে ইয়াৰ আগত এন হ'ব বুজি পাইছে না ঠিক তেনেকুৱা যদি আৰু থাকে এল পি তেনেহ'লে ইয়াৰ আগত এন হ'ব যদি কোনো আকৌ বেলেগ কিবা থাকে চি আই ডি ইয়াৰ আগত এ হ'ব কাৰণ চি আই ডি প্ৰথম দ্বিতীয় আহিছে প্ৰথম দ্বিতীয় চি আই ডি প্ৰথম মানে আহিছে যদি প্ৰথম অন্য এমৰ দৰে আহিলেহেঁতেন এম এ আহিলেহেঁতেন তাৰপিছত এল এ আহিলেহেঁতেন তেনেহ'লে এন হ'লেহেঁতেন ইয়াত চি আই ডি ইয়াত মানে কনচনেন্টৰ দৰে উচ্চাৰণ হৈছে ইয়াৰ আগত কোনো ভাৱেলৰ উচ্চাৰণ হোৱা নাই সেইকাৰণে এ বহিছে ঠিক তেনেকুৱা আৰু এটা আপোনালোকে বুজাই দিম যে এক্সাম্পল এইটো বুজাই দিম এইটো হ'ল মাই brother is an NCC cadet ইয়াৰ আগত এ এন হ'ব কাৰণ এন ফাৰ্ষ্টত এ আহিছে উচ্চাৰণটো এ হৈছে ফাৰ্ষ্টত ভাৱেলৰ দৰে হৈছে তেনেহ'লে ইয়াৰ আগত এন হ'ব মানে ইয়াৰ মানে হেৰি এইটোৱে যে মূল কথাটো যদি মানে এব্ৰিভিয়েশ্যন সংক্ষিপ্ত ৰূপত বুজোৱা কোনো শব্দৰ আগত মানে শব্দৰ আগৰ বৰ্ণটো যদি
মানে ফাউলৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এন হ'ব, আৰু যদি কনসনেন্টৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এ বহিব। যেনেদৰে MLA ফাৰ্ষ্টত এ আহিছে, এটো ফাউল হয়, এ উচ্চাৰণটো হৈছে ফাৰ্ষ্টত, সেইকাৰণে এন হৈছে। ঠিক এনেকৈ বুজিলে কোনো টেনশ্যন নাই। চ' এইটো আপোনালোকে হয়তো বুজি পাইছে। চ' এতিয়া নেক্সটটো আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ সাইলেন্ট অথবা নীৰৱ থকা কোনো শব্দৰ আগত এন হ'ব যদি শব্দটো ফাউলৰ দৰে উচ্চাৰণ হয়। যেনেদৰে এন অনেষ্ট, ইয়াৰ যিটো হৈছে এন অনেষ্ট, মানে যদি কোনো শব্দৰ প্ৰথম আগৰটো নীৰৱ থাকে, তাৰ পিছৰ শব্দ আখৰটো যদি ফাউলৰ দৰে উচ্চাৰণ হয় তেনেহ'লে এন হ'ব। আপোনালোকে বুজি পাব লাগিব যে যদি কোনো শব্দৰ প্ৰথম আগৰটো নীৰৱ থাকে বা সাইলেন্ট থাকে আৰু তাৰ পিছৰ মানে আখৰটো যদি ফাউলৰ দৰে উচ্চাৰণ হয় তেনেহ'লে ইয়াৰ আগত এন বহিব। যেনেদৰে এন অনেষ্ট, এইচটো উচ্চাৰণ হোৱা নাই, অ'ৰ পৰা উচ্চাৰণ হৈছে, অ'টো ভাৱেল হয়, অ'টো অ'ৰ দৰে উচ্চাৰণ হৈছে, সেইকাৰণে ইয়াৰ আগত এন ব্যৱহাৰ হৈছে। যেনেদৰে our principal is an honest man. এইচটো উচ্চাৰণ হোৱা নাই, এইচটো মানে নীৰৱ হৈ আছে, অ'ৰ পৰা উচ্চাৰণ হৈছে, অ'টো অ'ৰ দৰে উচ্চাৰণ হৈছে, সেইকাৰণে ইয়াৰ আগত এন বহিছে। ঠিক আছে, অনেষ্ট মেন, অ'টো অ'ৰ দৰে উচ্চাৰণ হৈছে, আৰু ইয়াৰ প্ৰথম যিটো আখৰ আছে বৰ্ণ, এইটো উচ্চাৰণ হোৱা নাই, উজ্জ্ব হৈ আছে, আৰু তাৰ পিছৰ আখৰৰ পৰা উচ্চাৰণ হৈছে অ'ৰ দৰে উচ্চাৰণ হৈছে, সেইকাৰণে ইয়াৰ আগত এন বহিব। যেনেদৰে এন অনেষ্ট, এন অনাৰ, ঠিক আছে, এন আৱাৰ, ঠিক আছে, এনেকুৱা। আৰু এটা বুজাই দি আছোঁ, হি ইয়াত আপোনালোকক আৰু এটা বুজাই দিয়া হৈছে যে হি উইল কাম টু মাই হাউচ আফটাৰ এন আৱাৰ। এনটো কি হৈছে, কাৰণ ইয়াৰ এইচটো উচ্চাৰণ হোৱা নাই, এইচটো মানে উজ্জ্ব হৈ আছে, নীৰৱ হৈ আছে, আৰু অ'ৰ পৰা উচ্চাৰণ হৈছে অ'ৰ। ঠিক আছে, সেইকাৰণে ইয়াৰ আগত এন বহিছে। ঠিক আছে, সেইটো আপোনালোকে হয়তো বুজি পাইছে। এন অনেষ্ট, এন আৱাৰ, এন অনাৰেবল, এনেকুৱা। যদি প্ৰথম আখৰটো উজ্জ্ব হৈ থাকে আৰু পিছৰ যিটো ৱাৰ্ড আছে মানে বৰ্ণ আছে, বৰ্ণটো যদি ফাউলৰ দৰে উচ্চাৰণ হয় তেনেহ'লে ইয়াৰ আগত এন ব্যৱহাৰ হ'ব। চ' এতিয়া আহিম আমি ডেফিনিট আৰ্টিকললৈ। ডেফিনিট আৰ্টিকল হৈছে নিৰ্দিষ্ট। ডেফিনিট আৰ্টিকল হৈছে নিৰ্দিষ্ট। ডেফিনিট আৰ্টিকল হৈছে মানে নিৰ্দিষ্টকৈ বুজোৱা। যেনেদৰে আপোনালোকে হয়তো ক'ব পাৰে, ফাৰ্ষ্টত আপোনালোকক এটা বুজাই দি আছোঁ এক্সাম্পল দি। চ' এইটো হ'ল যে দিছ ইজ দ্য ৰুম চ' ইয়াত বুজোৱা হৈছে যে দিছ ইজ দ্য ৰুম আই ৱাৰ্ক ইন, মানে এই ৰুমটো দিছ ইজ দ্য ৰুম, এই ৰুমটোত আই ৱাৰ্ক ইন, মই কাম কৰোঁ, এই ৰুমতে মই কাম কৰোঁ, মানে এই ৰুমটোত নিৰ্দিষ্টকৈ বুজোৱা হৈছে। দিছ ইজ দ্য ৰুম, এই ৰুমটোত আই ৱাৰ্ক ইন, মই কাম কৰোঁ, মানে এই ৰুমটোত। দিছ ইজ দ্য ৰুম, এই ৰুমটো মানে নিৰ্দিষ্টকৈ বুজোৱা হৈছে। নিৰ্দিষ্টকৈ বুজালে মানে তাত দেহা ব্যৱহাৰ হয়। আৰু
ধৰ্মগ্ৰন্থ আমরা মানে ধৰ্মগ্ৰন্থ বুজালে ধৰ্মগ্ৰন্থ তাৰপিছত আপোনালোকৰ ঐতিহাসিক স্থান প্ৰসিদ্ধ স্থান এইবিলাকৰ আগত দা ব্যৱহাৰ হয় যেনে she has seen she has seen the Taj Mahal তাই তাজমহল চালে মানে কি তাজমহলটো ঐতিহাসিক স্থান হয় না নাই ঐতিহাসিক স্থান হয় সেই কাৰণে ইয়াৰ আগত দা ব্যৱহাৰ হৈছে ঐতিহাসিক স্থান প্ৰসিদ্ধ স্থান ধৰ্মগ্ৰন্থ এনেকুৱা মানে ইয়াৰ আগত দা ব্যৱহাৰ হয় সো বেসিক্যালি আপোনালোকৰ জানিব লাগিব কোনো বস্তু মানুহক যদি নিৰ্দিষ্টকৈ বুজোৱা হয় তেনেহলে তাত দা ব্যৱহাৰ কৰিব ঠিক আছে বেসিক্যালি এটোৱে আৰু ইয়াৰ বাহিৰত আৰু কোনো নাই মানে নিৰ্দিষ্টকৈ বুজালে আৰু ঠিক আছে সো এটা एग्जांपल দি বুজাই আছো যে এই বোর্ডটোত মানে মই লিখো ওই বোর্ডটোৰ ওপৰত মই লিখো মানে this is the board I write on it this is the board I write on it মানে this is the board মানে বোর্ডটোতে মই লিখো write on it I write on it মানে এই মই this is the board এই বোর্ডটোত I write on it মই এটোৰ ওপৰত লিখো ঠিক আছে মানে নিৰ্দিষ্টকৈ বুজোৱা হৈছে আৰু নিৰ্দিষ্টকৈ বুজালে তাত দা ব্যৱহাৰ কৰিব আৰু এনৰ ব্যৱহাৰটো আপোনাক আগতে শিকাইছো আৰু ইয়াত দা ব্যৱহাৰটো বুজি পালে নিৰ্দিষ্টকৈ বুজালে তাত দা ব্যৱহাৰ কৰিব আৰু যদি অনিৰ্দিষ্ট হয় তেনে এন ব্যৱহাৰ হ'ব ঠিক আছে সো আশা কৰো আপোনালোকে বুজি পাইছে খুব কম সময়ত মানে বুজাবলৈ অলপ হেৰিয়ে হয় সো আশা কৰো আপোনালোকে বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত জনাব পাৰে কোন মানে বস্তুটো আপোনালোকৰ কনফিউজ থাকে মোক কমেন্ট বক্সত জনাই দিব সো এতিয়া আপোনালোকৰ পৰা বিলাই লৈছো